আজি পুৱাই ঢিং নিয়ন্ত্ৰিত বজাৰ সমিতিৰ কাৰ্যালয়ৰ চৌহদত চলিল ঢিং ৰাজহ চক্ৰৰ উচ্ছেদ অভিযান। উল্লেখ্য যে বিগত বহু বছৰ ধৰি অসম কৃষি বিপণন পৰিষদৰ ঢিং নিয়ন্ত্ৰিত বজাৰ সমিতিৰ কাৰ্যালয়ৰ চৌহদত একাংশ লোকে চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে পকী ঘৰ নিৰ্মাণ কৰি ব্যৱসায় চলাই আহিছিল, যাৰ ফলত পৰিৱেশ বিনষ্ট হৈ অহাৰ লগতে বিভাগীয় কাম-কাজত সমস্যাৰ সন্মুখীন হৈ আহিব লগাত পৰিছিল সংশ্লিষ্ট কৰ্তৃপক্ষ। মৃণাল বৰাৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে 13খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত জেচিবিৰে উচ্ছেদ অভিযান চলায়, য'ত প্ৰশাসনৰ লগতে স্থানীয় ৰাইজেও সহায় সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে আজি উচ্ছেদ কৰা এই এলেকাৰ উপৰিও ঢিং বজাৰ আৰু ধূপগুৰি বজাৰতো অতি শীঘ্ৰেই ঢিঙৰ প্ৰশাসনে উচ্ছেদ অভিযান চলাব বুলি চক্ৰ বিষয়াই জানিবলৈ দিয়ে। স্কেটিং বোৰ্ডৰ যি গড়কাপ্তানি পথৰ ৰাস্তাৰ দাঁতি মাটিত অবৈধভাৱে দোকানসমূহ বহিছিলে, তাৰে আমি টোটেল মুঠ 11খন দোকান আছিলে, সকলোকে উচ্ছেদ কৰিলোঁ আৰু ইতিমধ্যে আমি আৰু উচ্ছেদ কাৰ্যসূচী হাতত ল'ম পৰৱৰ্তী পৰ্যায়ত। বটদ্ৰয়াৰ পৰা নিপন নাথৰ ৰিপৰ্ট, নিউজ 24 নৰ্থ ইষ্ট।